हेलो बंधुসকল पुनर्बार स्वागतम जनाइছো मोर এটা নতুন ভিডিওলৈ বন্ধুসকল আশা কৰো সকলো ভালে আছে আৰু ভালে কোৱালে থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো বন্ধুসকল এয়া দেখিব পাইছে মই এতিয়া খোৱাৰ পৰা উঠিছো আৰু মোৰ এটো হয় বিছনা ভাঙা সিঙা বিছনাত মই টোপনি যাও আৰু এতিয়া কি হৈছে দেউতাই কৈ আছে খেতিত যাব লাগে তো মই এতিয়া খেতিত যাম বিছনাৰ পৰা উঠিছো মুখ সুখ ধুই পিছত ওলাম আৰু বন্ধুসকল এয়া দেখিব পাইছে মোৰ বিছনা আৰু মোৰ বিছনাৰ লগতে মোৰ বাইকখন ৰাখিছো কাৰণ যোনবোৰ ল'ৰা বাইক লাভাৰ্ছ সেই ল'ৰাবোৰে কেতিয়াও বাইকখন দূৰত নাৰাখে বাইকখন কাষতে থাকে কাৰণ সিহঁতৰ বাইকৰ লগত কিবা নহয় কিবা এটা সম্বন্ধ থাকে বুজিছে তেনেকুৱা মোৰো বাইক ভাল পাওঁ হেতুৱে আৰু এতিয়া বলক বাহিৰলৈ যাওঁ আৰু মুখ চুখ ধুই আকৌ খেতিলৈ যাব লাগে বলক বাহিৰত পুৰা বতা মাৰি আছে কাৰণে বহুত ঠাণ্ডা লাগি আছিল তো এই কাৰণে জ্যাকেটটো পিন্ধি ললো আৰু মোৰ পিছফালে যে দেখিব পাইছে এটা দুটা তিনটা চাৰিটা আৰু এইফালে এটা আছে আমাৰ টোটাল 5টা গৰু হা একেটা গৰুৱে মানে গৰু ৰাখি আছো আৰু ৰিজাৰ্ভলৈ দিব যাও আৰু মোৰ পিছফালে দেখিব পাইছে বাইকখন ওলাই ললো আৰু জ্যাকেটখনো পিন্ধি ললো জ্যাকেট মানে এটো জাম্পাৰ ক'ব পাৰে এটো মোৰ 6-7 বছৰ পুৰণা তো এটোৱে পিন্ধি লৈছো এতিয়া খেতিত যাম খেতিত যাই কিনে আপোনালোকক দেখাই আছো খেতিখন আমাৰ কেনেকুৱা বন্ধুসকল এতিয়া মই খেতিত আহি পাইছো এইটো খেতি দেখিব পাইছে যে শুকাই গৈছে এইটো খেতিত পানী দিব লাগে আৰু এইটো খেতিত পানী দিম আৰু হেইফালেও কেইটামান আছে তাতো পানী দিব লাগে আৰু মাজৰ খেতিত পানী আছে মাজৰ যেটো খেতি আছে তাত পানী আছে তাত পানী দিব নালাগে যোনখিনি খেতিত পানী নাই এইখিনিত পানী দিব কৈছে আৰু আপোনালোকক দেখাই আছো এইবিলাক হৈছে আলি মোৰ এইফালে এইবিলাক খেতি দেখিছে এইবিলাকত পানী শুকাই গৈছে পুৰা ফাটি গৈ আছে কাৰণ কেদিন পানী দিয়া নাই লগোৱা হৈছে হৈ গল আপোনাৰ এসপ্তাহৰ ওপৰত হৈ গল জায়গা পানী আছে জায়গা পানী নাই এইখিনিত পানী দিব লাগে সকল এই কঠিয়াখিনি দেখিছে যে এই কঠিয়াখিনি মানে গোটেইখিনি খেতি লগাই এইখিনি বেছি হৈছে মানে এইখিনি বিকি দিম আৰু যদি কোনোবা কাৰোবাৰ কঠিয়া দৰকাৰ হয় তো কন্টাক্ট কৰিব এইফালে দেখিব পাইছে ইমানখিনি কঠিয়া আছে ইমানখিনি কঠিয়া হৈ যাব আধা বিঘা মান খেতি হৈ যাব ইমানখিনি কঠিয়া আমি বিকি দিম এইখিনি যদি কোনোবা লাগে কন্টাক্ট কৰিব আৰু এইফালে দেখিব পাইছে এটো হল দমকল যেটোৰ পৰা পানী দিও খেতিত আমি এই দমকল দিয়া পানী দিয়া হয় খেতিত এটো দেখিছে এটো কিবা তেলৰ দাম নে কিবা আছিল এটো কাটি এটো মানে লক লগোৱা হৈছে যাতে চুৰাটোৰে নিনিয়ে সেই কাৰণে এটো লগাইছে আৰু এইফালে চাক এইফালে আপোনাৰ চেংদি তলা মৰা আছে এইফালে আপোনালোকক দেখাই আছো আমাৰ খেতিত যেটো সীমানাটো এতিয়া মানে কি হৈছে মানুহ বেলেগ মানুহৰ খেতি বেলেগ মানুহৰ পুখুৰী এটা আছিল তাত মানে পুখুৰী মানে পাহাৰ ভাঙি খহাই আমাৰ খেতিত আহি গল এতিয়া দেখাই আছো কিমানখিনি আহিছে এটো আপোনাৰ বেলেগৰ খেতি হয় আৰু মোৰ এইফালে দেখিব পাইছে এইখিনি আমাৰ খেতি হয় মোৰ পিছফালে যে দেখিব পাইছে এইখিনি আমাৰে খেতি হয় আৰু এটা কথা জানা না এই কঠিয়াখিনি কিয় এনেকে ৰাখি দিছে এই কঠিয়াখিনি দেখিছে যে এই কঠিয়াখিনি ৰাখিছে আপোনাৰ যেতিয়া দুই এটা হেৰি বুই ৰৈছে যে দুই এটা মৰি যাব কিবা হ'ব আকৌ ইয়াৰ পৰা উঠাই নি আকৌ লগাই দিব আৰু মোৰ পিছফালে দেখিব পাইছে এটো চাক আলিটো কিমান বেকা হৈ গৈছে চাক এটো মানে সিধাকে আছিল মানে এটো খহাই এটো মানে মাছ পোহে যে ইয়াত মাছে মাটিখিনি খাই পুৰা ভিতৰ ফালে সোমাই গৈ আছে তো কৈ আছে ঠিক কৰি দিব কেতিয়া জানো ঠিক কৰি দিয়া হেটো আৰু নাজানো কেতিয়া দিয়ে এতিয়া চাও এবাৰ নিদিলে আমাৰে ঠিক কৰিব লাগিব কাৰণ আমাৰে মাটি আমি নকৰিলে কোনে কৰিব দেখিছে সমান মাটিত খেতি লগালে ভাল কিন্তু সমান মাটি নহলে এনেকুৱা পানী নাইকিয়া হৈ যায় এজাগাত পানী থাকিব এজাগাত পানী নাথাকিব এইবিলাক দেখিছে তেনেকৈ আৰু মানে খেতি কৰিবলৈ বহুত কিবা কিবি মানে শিকিব পাৰো মানে বহুতখিনি জানিব লাগে আৰু কেনেকৈ মানে আৰু খেতি কৰিলে যোনবোৰ মানে খেতিয়কৰ ল'ৰা সিহঁতে অলপ চলপ জানে আৰু বুজিছে বন্ধুসকল ইয়াতে ভিডিওটো সমাপ্ত কৰো আশা কৰো নতুন এটা ভিডিওত পুনৰবাৰ দেখা হ'ব আৰু মোৰ আশা আছে যে আপোনালোকে সাপোৰ্ট কৰিব যাতে আপোনালোকৰ সৰু ভাইটি এটা আগলৈ আগবাঢ়ি যায় এটো আশা থাকিল যেন আপোনালোকে সাপোৰ্ট কৰে